নমস্কাৰ, মোৰ নাম মিণ্টু আৰু মই আজি আপোনালোকক গেছ চুলা কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব নালাগে তাৰ বিষয়ে কিছুমান কথা ক'বলৈ আৰু দেখুৱাবলৈ ওলাইছোঁ। তো চাওক, এইটো হৈছে চিলিণ্ডাৰ। এইটো হৈছে ৰেগুলেটৰ আৰু এইটো হৈছে সুইচ। এই সুইচটো ওপৰত দিলে অন হয়, তলত দিলে অফ হয়। তো চাওক, এইডাল হৈছে পাইপ, যিডাল পাইপেৰে আমাৰ চুলালৈ গেছ যায়। এইডাল হৈছে পাইপ। চাওক, এইটো হৈছে আমাৰ চুলা। এইটো হৈছে ষ্টেণ্ড। এইটো চাওক, এইটো হৈছে ষ্টেণ্ড। এইটো ষ্টেণ্ড বুলি কয়। এখনক প্লেট বুলি কয়। এই প্লেটখন লগোৱাটো আমাৰ দৰকাৰ, কাৰণ কিছুমান বস্তু বনালে পৰাৰ পিছত এই প্লেটখনত পৰি তলত নপৰে, তাৰ কাৰণে এইখন ৰখাটো আমাৰ দৰকাৰ। এইটো হৈছে লাইটাৰ। আৰু চাওক, এইটো হৈছে সুইচ। আমি এনে কিছুমান কথা নাজানো যে কেনেকৈ ব্যৱহাৰ কৰিলে ভাল আৰু কেনেকৈ ব্যৱহাৰ কৰিলে বেয়া। তো চাওক, এইটো হৈছে সুইচ। যিটো সুইচ ভাত বনোৱা হওক বা চাহ বনোৱাই হওক বা যিকোনো বস্তু বনোৱা হোৱাৰ পিছত এই সুইচটো সদায় তলত, এইটো দিলে অন, এইটো দিলে অফ, আমি সদায় অফ কৰি ৰাখিব লাগে। আৰু অন কৰাৰ লগে লগে আমাৰ গেছটো ঠিক এই পাইপডালেৰে ওপৰত যায়। আৰু এইটো আমি সদায় অফ কৰি ৰাখিব লাগে বনোৱাৰ পিছত। আৰু পোনপ্ৰথমে আমি সদায় ইয়াত বন্ধ কৰিব লাগে, এই চুইচটো বন্ধ কৰিব লাগে। তাৰপিছত আমি আমাৰ চুলাত বন্ধ কৰিব লাগে। আৰু এটা কথা যে সদায় ভাত বনোৱাৰ আগতে বা যিকোনো বনোৱাৰ আগতে চুলাটো বা গেছটো ব্যৱহাৰ কৰাত আমি সদায় এটা কথা মন কৰিব লাগে যে পাইপডালত যাতে কোনো কাটা কুটা নাই আৰু যাতে কোনো ফালৰ পৰা লিক হৈ থকা নাই, সেইটো আমি চাব লাগে। আৰু মই আপোনাক কৈছোঁৱে যে এই চুইচটো সদায় বন্ধ ৰাখিব লাগে বনোৱা হোৱাৰ পিছত। আৰু চাওক, এনেকৈ ছাইডত অকণমান দূৰলৈকে এনেকৈ কাপোৰ বান্ধিব লাগে, যিকোনো বস্তু বনাৰ পিছত যাতে এই পাইপডালত নপৰে। এয়া চাওক, এয়া চাওক, এয়া চাওক। চাওক, মই ইয়াতে অন কৰি দিছোঁ। তাৰপিছত চাওক, মই এই চুইচটো অন কৰি দিছোঁ। তাৰপিছত মই এইটো লাইটাৰটো মাৰি দিছোঁ। চাওক, এনেকৈ অন কৰিব লাগে। তাৰপিছত যদি আপোনাৰ গেছটো চব কাম হৈ যোৱাৰ পিছত বন্ধ কৰিব লাগে, তেতিয়াহ'লে আমি প্ৰথমতে
ইয়াত বন্ধ কৰিব লাগে। ইয়াত বন্ধ কৰাৰ পিছত চাওক আমাৰ ওপৰত গেছ বন্ধ হৈ গ'ল। গেছ বন্ধ হৈ গ'ল মানে আমাৰ এই পাইপডালত গেছ জমা হৈ থকা নাই, সেইকাৰণে গেছটো বন্ধ হৈ গৈছে। আৰু তাৰপিছত মই এই চুইচটো বন্ধ কৰি দিলোঁ। আমি সদায় এটা কথা মন ৰাখিব লাগে যে এই পাইপডালত যাতে গেছ এই পাইপডালত জমা হৈ নাথাকে। তো চাওক, এয়াই আছিল মোৰ আজি ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।